বনাব ওলাইছোঁ মুগৰ দালি মাছৰ মূৰৰ সৈতে কলফুল। তাৰ বাবে মই যোগাৰ কৰি লৈছোঁ এয়া মুগৰ দালি ধুই লৈছোঁ, এয়া মাছৰ মূৰ, এয়া সৰু পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া, অলপ আদা ৰহুন আৰু এয়া হ'ল কলফুল মিহিকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীখন ভালদৰে গৰম কৰি লৈছোঁ, তাত অলপ ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দি দিছোঁ। মাছৰ মূৰখিনি মই তাত ভালদৰে ভাজি লওঁ। এতিয়া মাছৰ মূৰখিনি ভালদৰে ভজা হৈ গ'ল, এইখিনি মই উলিয়াই থৈ দিম। এইবাৰ ৰৈ যোৱা তেলখিনিতে মই পিঁয়াজ দি দিম, কেঁচা জলকীয়া দুটা দি পিঁয়াজ দি দিম। আৰু এটা পাঁচফোৰণ দি দিছোঁ। ভালদৰে ভাজি লওঁ। এইবাৰ পিঁয়াজখিনি ভালদৰে ভজা হৈ গ'ল, তাত মই দি দিম মুগৰ দাইল, ধুই থোৱা মুগৰ দাইলখিনি। এইখিনি ভালদৰে ভাজি লওঁ। জোখ অনুযায়ী নিমখ দি দিম। অকণমান হালধি দি দিম। ভালদৰে লাৰি দিম। এইখিনি 2 মিনিট ভালকৈ ভাজি লওঁ। এইবাৰ মুগৰ দালিখিনি ভালকৈ ভজা হৈ গ'ল, তাৰপিছত মই ইয়াতে দি দিম কলফুল, কাটি থোৱা কলফুলখিনি। এইখিনি দি ভালকৈ লাৰি দিম। এইবাৰ মই জুইটো কমাই 5 মিনিটৰ কাৰণে ঢাকনি মাৰি দিম, ভালকৈ ভাজা যোৱাৰ কাৰণে। 5 মিনিট পিছত মই ঢাকনিখন গুচাই দিছোঁ। গুচাই দি লাৰি দিছোঁ ভালদৰে। এইবাৰ খুন্দি থোৱা আদা ৰহুনখিনি দি দিম তাত। দি অকণমান সময় লাৰি দিম। এইবাৰ জোখমতে গৰম পানী দি দিম ইয়াত। আৰু 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। ভালদৰে উতল হোৱাৰ পিছত ভাজি থোৱা মাছৰ মূৰখিনি ইয়াত দি দিম। এতিয়া অকণমান জিৰা গুড়ি ইয়াত দি দিম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিয়া হ'ব।
এতিয়া আমাৰ এই কলফুলৰ ৰেচিপিটো হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগিলে ঘৰত বনাই খাবচোন এদিন।